এভৰিৱান, কি খবৰ আপোনালোকৰ ভাল চাগৈ আৰু মোৰো ভাল। আজি বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু ভিডিঅ'ত আজি কি দেখাম আপোনালোকে চাই ভাল পাব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, মোৰ চেনেলটো আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব। চাই থাকক আৰু আমি এফালে যাম, ক'ত যাম, কি কৰিম মোৰ ভিডিঅ'টোৰ জৰিয়তে চাব পাৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মহাবীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্মদিন উদযাপন কৰিছে আমাৰ মাজুলীত আৰু কেনেকৈনো উদযাপন কৰিছে তাৰ অলপ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু চাই যদি ভাল পায় আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কোন সত্ৰৰ পৰা আহিছা? আউনীআটী সত্ৰৰ পৰা। এতিয়া মাটি ৰখা কৰিবা, ভালকৈ কৰিবা দেই। মৰম লগা ভাইটিকেইটাইনো কি কৰে আমি চাওঁ ব'লক।
শৰাইঘাটৰ ৰণৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। লাচিতৰ দৰে একেদিনাই 2 লাখ সময় নহয় দুদিন ৰাজশক্তি দেখুৱাই উপঢৌকন লোৱা মানুহ সময় নহয়। আজি 20 বছৰে ফুকনৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছো। এতিয়া দেশৰ বিপৰ্যয়ৰ সময় এই বিশ্বাস